নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালেই আছে মই আজি আপোনালোকক ক্ৰিপ্টেন্থাছৰ পুলি কেনেকৈ ওলাই তাকে দেখুৱাম মোৰ এগৰাকী বান্ধৱী জোনালীয়ে কৈছিল তাই হেনো আজিলৈকে ক্ৰিপ্টেন্থাছৰ পুলি ওলোৱা দেখা নাই গতিকে তাইৰ লগতে মই সকলোকে ক্ৰিপ্টেন্থাছৰ পুলি কেনেকৈ ওলাই লগতে কি কেনেধৰণেৰে যত্ন ল'ব লাগে সকলোখিনি দেখুৱাই যাম আপোনালোকে মোৰ ভিডিঅ'টো অনুগ্ৰহ কৰি শেষলৈকে চাবচোন ক্ৰিপ্টেন্থাছৰ পুলিবিলাক গুৰিৰ পৰা ওলোৱাৰ উপৰিও এনেধৰণে গছজোপাৰ ওপৰত পাতৰ মাজে মাজে ওলায় প্ৰথমতে যেতিয়া এনেধৰণে পাতৰ মাজে মাজে ওপৰৰ ভাগত ওলাইছিলে মই তেতিয়া ধৰিবই পৰা নাছিলোঁ যে ক্ৰিপ্টেন্থাছৰ এইবিলাকেই পুলি বুলি এদিন এনেধৰণেৰে চাই থাকোঁতে হাতেৰে চুওঁতে পটককৈ পুলিটো ওলাই আহিলে তেতিয়াহে মই গম পাইছোঁ যে ইয়াৰ পৰা এনেধৰণেৰেও পুলি ওলায় খুব ভাল লাগি গৈছিল মোৰ মনটো আৰু খুব ভালদৰে পুলিটো ইফাল সিফাল কৰি চাইছিলোঁ ইয়াত দেখোন ওপৰৰ ভাগৰ পৰাও পুলিটো ওলায় তেনেকৈ ভাবিবলৈ লৈছিলোঁ আৰু তেতিয়াহে মই গম পালোঁ যে ক্ৰিপ্টেন্থাছৰ পুলিবিলাক এনেধৰণে ওপৰৰ পৰা ওলায় আৰু এই ক্ৰিপ্টেন্থাছৰ তিনিটা কালাৰ মোৰ লগত বৰ্তমান আছে এইটো এটা কালাৰ এইটো কালাৰ ইমান চকুত নালাগে কিন্তু লগতে ৰাখি থ'লে বেয়া নালাগে ভালেই লাগে এইটো বেবী পিংক হয় কেমেৰাত হয়তো ইমান ধুনীয়াকৈ ওলোৱা নাই কালাৰটো ইয়াৰ কালাৰটো খুব মৰম লগা আৰু এইটো এটা ৰেড কালাৰ আৰু এইফালে এইটো লাইট পিংক কালাৰ বুলিয়ে ক'ব লাগিব এই তিনিটা কালাৰেই মোৰ লগত আছে বৰ্তমান এই পুলিবোৰ এনেধৰণেৰে উঠাই আনিব পাৰি ইয়াৰ পৰা অকণমান চুই দিলেই পুলিটো ওলাই আহে আৰু মই কালি এইটোৰ ওপৰত যিখিনি পুলি আছিলে গোটেইখিনি পুলি উলিয়াই লৈ গ'লোঁ আৰু ক'ত লগালোঁ কেনেকৈ লগালোঁ মই আপোনালোকক আজি ভিডিঅ'টোত দেখাম এই পুলিটো যে মই আনিছিলোঁ এইটো আনি এনেধৰণে আপোনালোকে চাকুলেণ্ট মাটিত লাহেকৈ হেঁচা মাৰি দিলেই হৈ যায় ইয়াত আৰু একো কৰিব নালাগে এতিয়া মাটিখিনি মই তিয়াই ৰাখিছিলোঁ আৰু এতিয়া এসপ্তাহমানৰ কাৰণে পানী নিদিলেও হ'ব সেই যে ক্ৰিপ্টেন্থাছৰ পুলিখিনি মই আনিছিলোঁ বুলি কৈছিলোঁ ইয়াত এনেকৈ এই মোৰ বনচাই ট্ৰেখনত লগালোঁ চাৰিওফালে এনেধৰণে লগাই এটা ডিজাইনৰ নিচিনা কৰি দিলোঁ এইজোপা ক্ৰাচুলাৰ এটা ভেৰাইটি বনচাই কৰিছিলোঁ মই তাতেই লগাই দিলোঁ আৰু এই ক্ৰিপ্টেন্থাছ কেইজোপা মোৰ আজি 5 বছৰ হ'ল ইয়াৰ গ্ৰথটো খুব শ্ল' সেই 5 বছৰৰ পৰা মই ইয়াৰ পৰাই পুলি বনাই আছোঁ আজিলৈকে ক্ৰিপ্টেন্থাছৰ পুলি কিনা নাই এইটো 10 ইঞ্চিৰ টাবত ৰাখিছিলোঁ তাৰ উপৰিও 10 ইঞ্চিৰ টাবটো পাৰ হৈও পাতখিলা এতিয়া 12 ইঞ্চিমান বাহিৰলৈ ওলাই আহিলে আৰু ইয়াৰ পুলিবোৰ এনেকৈ ডাঙৰ হ'বলৈ দিছোঁ এতিয়া বৰ্তমান ইয়াৰ পৰা পুলি লোৱা নাই আৰু ডাঙৰ হ'বলৈ দিছোঁ জোপোহা হ'বলৈ দিছোঁ মোৰ ব্যৱসায়টো আপোনালোকক বহুত দিন দেখুওৱা নাই আৰু কেনেধৰণেনো সজালোঁ আকৌ দেখুৱাবলৈ মন গ'ল সেয়েহে আজি মই আপোনালোকক দেখুৱালোঁ ইয়াত এইখিনি মোৰ আইভি জেৰেনিয়াম ৰাখি থৈছোঁ ইয়াৰ পৰা মই কাটিং কৰা আপোনালোকক দেখুৱাইছিলোঁ পিছৰ পৰ্যায়খিনি আপোনালোকক দেখুৱাবলৈ নহ'লেই আৰু খুব ফুলিছিলে প্ৰায় চেল হৈ শেষ হ'ল আৰু এইটোত মই বনচাই কৰিছিলোঁ এজোপা ড্ৰেচিনা তাৰ তলতে দিছিলোঁ আপোনালোকক এদিন দেখুৱাইছিলোঁ ইয়াত জেট প্লেনটো ৰাখিছোঁ লগতে এটা দুটা কালাৰৰ ৱাণ্ডাৰিং জো লগাই দিছোঁ দেখাত খুব মৰম লাগিছে সেয়েহে আপোনালোকক দেখুৱালোঁ আৰু এই ষ্টেণ্ডটোত মোৰ বিগনিয়া ৰাখিছোঁ আৰু যিবিলাক মই বনচাই কৰি ৰাখিছোঁ আৰু জেট প্লেণ্টৰ টপিয়াৰী বনাই ৰাখিছোঁ সেইবিলাক এনেধৰণেৰে ৰাখি থৈছোঁ এইকেইটা আপোনালোকক মই আগতে দেখুৱাইছোঁ আপোনালোকে দেখিছে আৰু নতুনকৈও 2-এটা বনাইছোঁ ইয়াতে ৰাখি থৈছোঁ আৰু এটা ষ্টেণ্ড মই ৰেডি কৰি আছোঁ তাত কি কি ৰাখোঁ আপোনালোকক মই পিছৰ পৰ্যায়ত দেখুৱাম নেক্সট ভিডিঅ'ত দেখুৱাম আৰু এইটো এটা অয়েনিয়াম বুলি কয় ব্লেক কালাৰ সেইটো সেইদিনাখন এনেকৈ বনালোঁ আৰু এইখন মই চাকুলেণ্ট ট্ৰে বনাইছোঁ ইয়াত কেকটাছৰ 3টা প্ৰজাতি ৰাখিছোঁ হাৱাৰ্থিয়াৰ 2টা প্ৰজাতি ৰাখিছোঁ তেনেকৈ সেইখন ট্ৰে বনালোঁ কেনেকুৱা লাগিছে ক'বচোন আৰু এইখিনিতে গ্ল'কচুনিয়া ফ্লাৱাৰিং পিৰিয়ডত আছে গোটেইখিনি কলি আহিছে এই ষ্টেণ্ডটো হয়তো আপোনালোকে চিনি পাইছে মই পিটনিয়া ৰাখিছিলোঁ আৰু এনেকুৱা ছামাৰৰ দিনত এনেকুৱা ছামাৰত ফুলা ফুলবিলাক ৰাখি থওঁ
ইয়াত গোটেইখিনি ফুলিবলৈ হৈছে এতিয়া আৰু কেতিয়া ফুলে কেতিয়া চাওঁ আপোনালোকক দেখাওঁ তেনেকুৱাই লাগি থাকে এতিয়াও উইণ্টাৰ ছিজনৰ কিছুমান ফুল মোৰ বাগিচাত ফুলি আছে গতিকে আপোনালোককনো নেদেখুৱাই কেনেকৈ থাকোঁ সেয়ে দেখুৱালোঁ আৰু কালি মোৰ নাৰ্চাৰীলৈ মোৰ এগৰাকী মৰমৰ ভণ্টি আহিছিল তেখেতৰো এটা চেনেল আছে ৰিম্পিজ গাৰ্ডেনিং এণ্ড ব্লগছ আপোনালোকে চাব আৰু তেখেত অহাৰ কাৰণে মোৰ খুব ভাল লাগিলে ফটোত আপোনালোকক দেখুৱাইছোৱেই আজিলৈ মোৰ ভিডিঅ'টো ইমানেই যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰলৈ চাইছে তেওঁলোকে মোৰ ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি দিব লগতে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবো কৰি দিব আৰু যিসকলে সদায় চাই লাইক এটা কৰি দিব আৰু তেওঁলোকে ইমান ধুনীয়াকৈ মোক কমেণ্টবোৰ কৰে গতিকে এতিয়া তেওঁলোকৰ নামবোৰ মই ক'বলৈ লৈছোঁ চিন্ময় ৰিম্পিজ গাৰ্ডেনিং এণ্ড ব্লগছ জোনালিজ গাৰ্ডেনিং এণ্ড লাইফষ্টাইল জোনাকৰ সেউজীয়া চিন্ময় বুঢ়াগোহাঁই কৃষ্ণমণি ব্লগ এণ্ড ক্ৰিয়েটিভিটি ফ্লৰিফাইল মাইনু টমি ZM ফুড ব্লগ অঞ্জলি গগৈ ডলি দাস পল্লৱী PRB মাইনা G2H ব্লগাৰ আৰু স্মৰণ ব্লগ আৰু যিসকলৰ নামবোৰ ক'বলৈ থাকি যায় তেওঁলোকে যাতে মনতে বেয়া নাপায় মই নেক্সট ভিডিঅ'ত তেওঁলোকৰ নামবোৰ নিশ্চয় ল'ম আজিলৈ আহিছোঁ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম ধন্যবাদ